তো হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল এছ কে ব্লগ। আৰু বহুত দিনৰ মূৰত আজি আহিলোঁ বিশ্বনাথ চাৰিআলি এগ্ৰিকালচাৰত, যিহেতু মানে ইয়াত মানে মৌচুমী টেঙাটো বহুত, আৰু সেইকাৰণে অলপ আহিলোঁ ইয়াত। চ' আৰু কেইটামান আহিছে, ইহঁতে মানে ফটো মাৰি আছে আৰু যাম বাৰু ইয়াত। চ' যাওঁ আগত। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি চাব। মানে প্ৰথমতে কৈ থৈছে আৰু ইয়াত ক'ব সময় পাম নে নাই, তো ব্লগ। তো গাইজ দেখিব পাইছে বহুত ধুনীয়া ধুনীয়া গছ হয়, আৰু ইয়াত মানে আগত মানে ফল নাই মানে পৰি আছে। চ' য'ত কেইটা কাগজ দেখিব পাইছে গৈ আছে ভিতৰত। তো গাইজ আজি মানে আহিছিলোঁ কলেজত আহি মানে কলেজত ইমান এটা ষ্টুডেণ্ট নাই, সেইকাৰণে ক্লাছ নাই। ফ্ৰেণ্ডে ক'লে আৰু যাওঁ আৰু ভাল লাগে, ফূৰ্তি কৰি আহোঁ। চ' ওলালোঁ আজি। ইয়াত দেখিব পাইছে বহুত ধুনীয়া ধুনীয়া গছ হয়, আৰু সেইখন আগত কেইটামান চোৱা সিহঁতে মানে পকৰীৰ কাৰণে মানে পগলা হৈ আছে। মানে কি ক'ম গৈ আছে আৰু মানে সিৰাজ আলম, হেল্ল' ব্লগ বনাই আছে ইয়। বহুত বঢ়িয়া, ভাল লাগিছে। যদি আপোনালোকে ইয়াত আহিব বিচাৰে তো মানে আহিব পাৰে। জেগাটোৰ নাম কি আছিলে? জেগাটোৰ নাম আছে বিশ্বনাথ, কি বুলি কয়, এড্ৰেছটো কেনেকৈ দিম, এগ্ৰিকালচাৰ বুলি কয়, মানে সন্মুখতে হয় নৱোদয় স্কুল ন? নৱোদয় স্কুল। তো আপোনালোকে বহুত আছে ভিতৰত। চ' পুৰা ভাল লাগিলে আজি। চ' আমি মানে আৰু কি ক'ম মানে নহয়, এই মানে পকা মানে চাই মানে অলপ ভাল লাগিছে। আমাৰ গাঁৱত নাই এনেকুৱা, মানে গাঁৱত হ'লে অলপ ভাল আছিলে, মানে খাবলৈ অলপ পাৰিলে। ইয়াত মানে খাবলৈ নট এলাও আছে, মানে ভিতৰত আহক ফটো মাৰক যি কৰক, কিন্তু খাবলৈ এলাও নাই। আৰু বেগটো আগত ৰাখি দিয়ে। চ' দেখিব পাইছে এইখনে হৈছে গাইজ এগ্ৰিকালচাৰ। চ' গাইজ পুৰা মজা লাগিছে, পুৰা মজা। আহিব। বহুত ভাল লাগিলে। পুৰা ভাল লাগিছে। আৰু এবাৰ কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিলে মানে চাই। মজা লাগিছে। কলেজৰ পৰা ডাইৰেক্ট আহিছে। পুৰা ভাল লাগিলে মানে আজি ইয়াত। নহ'লেও 20টামান আহিছিলেতো লগৰীয়াটো, 20টামান আহিছিলে। চবেই গ'লগৈ, এতিয়া আমি আছোঁ, মানে আমিও গৈ আছোঁ এতিয়া ঘৰ ফালে। দেখিব পাইছে কলগছ। ইয়াত মানে এবাৰ হাতী আহিছিলে, 20-30টামান হাতী আহিছিলে, আহি মানে একেবাৰে বৰবাদ কৰি দি দিছে। ইয়াত দেখিব পাইছে কলগছ একেবাৰে শেষ কৰি দিছে হাতী আহি। চ' এবাৰ মানে হাতী সোমাইছিলে 40-50টা বলে হ'ব। সিৰাজুল কেইটা আহিছিলে? 2 দৰ্জনমান আহিছিলে হাতী, মানে 24টা আহিছিলে। আৰু চ' এটা কৈ আছোঁ আগত বগৰী পাৰিবলৈ। চ' এয়া দেখিব পাইছে কিমান ধুনীয়া, ৱাও। তো এবাৰ আহি চাব, ইয়াত ফটো মাৰিবলৈ বেষ্ট। দেখিব পাইছেনে কিমান ধুনীয়া ধুনীয়া, তো মজা। আৰু গৈ আছোঁ আগত, আৰু আগত কিবা কিবি গ'লে আছে তো দেখাই দি আছে। এতিয়া মানে গৈ আছে, ইহঁতে মানে গ'লগেতো, সেইকাৰণে মানে এই চিৰিয়াজ ল'বলৈ বনাই আছে। চ' দৌৰি আহিলোঁ গাইজ।
তো গাইছে এইখন দেখিব পাইছে ভিতৰত মানে কিমান ধুনীয়া ধুনীয়া ঘৰ উঠাই থৈছে আৰু ভিতৰত কিবা কৰিছে চাগে কবি চবি কিবা কৰিছে দেখিব পাইছে কিমান ধুনীয়া ফুল হয় কি নাম নাজানো চ' কমেণ্ট কৰি জনাবচোন কি ফুল তিলক ফুল বোলে বহুত ধুনীয়া এইখন হৈছে মধুৰাম মোৰ পুৰা ভাল লাগিছে আহি পালোঁ এতিয়া মধুৰাম বাগানত মধুৰাম নাই মানে এতিয়া মানে শেষ হৈ গ'ল ফুল দি আছে এতিয়া ফল হৈ যাব আৰু এমাহ পিছত হৈ যাব চাগে তো গাইছ আজিৰ কাৰণে ভিডিঅ' ইমানটোৱে এতিয়া ঘৰ যাব লাগে আকৌ ঘৰ যাই ফিল্ডত আহিব লাগিব দৌৰিবলৈ চ' চবকে বাই বাই লাভ ইউ ছ' মাছ